তো হেল্ল গাইস আকৌ এটা দিনৰ ভিতৰলৈ মই আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল ডিম্পলছ ব্লগ। তো বছৰ দেখিছে আপোনালোকে হেপী টিচাৰ ডে, সেইটো ভিডিঅ'টো চাব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো মানে আজিও মানে বেগ চেগ লৈ লৈছোঁ। ইফালে আছে গৌতম আৰু ইফালে আমাৰ নতুন ষ্টুডেণ্ট শ্যামন্ত শিখৰ দাস। জৰ্দাটো কেতিয়া হয় নাজানো। তো ইয়াৰ মাইকীৰ ফোন আহি গ'ল। তো গাইছ বলক আপোনালোকক ডাইৰেক্ট ৰুমত গৈ লগ পাই। ৰাতিপুৱা তো যোৱাবাৰ গাইছ আছিলে এইটো কোণাত আৰু এইবাৰ ক্লাছ হ'ল এইটো। এই চাইকেল লৈ যা। গোৱা আছে গাইছ এতিয়া চুতুৰাক মাতিব যাব লাগিব, মানে ইয়াতে এইটো তলা মাৰা আছে। তো গাইছ চুতুৰাক মাতি হ'ল, তাৰপিছত লগ পাইছোঁ ৰখা আপোনাক। তো গৈছে পাগলক আগে দি তলা মাৰিছে, পিছেদি খুলিলে পিছেদি যাওঁ। এইটো ৰুম এইটো যে 1 নম্বৰ আল্ট্ৰা প্ৰ' মেক্স পাগল। মানে ইয়াতে আহিলোঁ, মানে কি কয় ৰুমৰ মানুহ নাই। তো আমাৰ ইয়াত আছে আল্ট্ৰা প্ৰ' মেক্স পাগল আছে, আৰু এইফালে টুপি আল্লা, আৰু এইফালে অপু, আৰু এইফালে তো শিখৰ, ইফালে শিখৰ আছে। তো মানে তো ইয়াৰ পৰা যাম আৰু মানে লগৰকেইটা আহি আছে, লগৰ ছোৱালীকেইটা। তাৰপিছত আপোনালোকৰ ওচৰত ৰুমত গৈ লগ পাই আছোঁ। তো গাইছ এতিয়া বেলুন ফুটাই আছে এইবিলাকে, এজনী লাজুকী, আৰু এইফালে আছে এয়া বেলুন। এনেকৈ বেলুনকেইটা কাটি আছোঁ। ইয়াৰ ওপৰতে দিছোঁ বক্সটো বজাই আছিলোঁ। তো আৰু মানুহ আহিব বাকী আছে। এয়া লগা হৈ গ'ল। এইখিনি মানে এটা ফাটা ফাটি, তাৰপিছত এইটো মানে চিৰাজুলি গৈ পিনে ঘূৰাই নি এইটো আনিলোঁ, এনে ফ্ৰীত আনিলোঁ। চ' মানে এনেকুৱা ভাল নালাগিলে গাইছ, সেইফালে এনেকুৱা ফাটা ফাটি গোটেইকেইটা ফাটা গাইছ। ত' ঘূৰাই পিনে সেইটোৱে আনিলোঁ। কলেজত হয় ইয়াতে স্কুলৰ ধুনীয়াকৈ পাতি আছে। ৰুমবিলাক মোৰ লগতে আপোনালোকক দেখাই দিম ধুনীয়াকৈ। ডিম্পলে ধুনীয়াকৈ সকলো ৰুমৰ এটা ক্লিপ দেখাই দিব, সকলো ৰুমৰে কেনেকুৱা ডেক'ৰেশ্যন কৰিছে। ত' ডিম্পলৰ ৰুমটো বেছি ভাল লাগিছে, দেখাই দিব ডিম্পলে। ত' একেবাৰে কৰিলে সকলো দেখাব, এতিয়া নেদেখায়। এতিয়া মানে ভালকৈ হোৱা নাই ডেক'ৰেশ্যনটো, একেবাৰে ডেক'ৰেশ্যন হোৱাৰ পিছত দেখাই দিম। অলপমান পিছত আপোনালোকক দেখাইছোঁ। আৰু এয়া আমাৰ অলটোৱে ব্লগৰ ৰুমৰ একোৱে হোৱা নাই। মানে চব ৰুম আপোনালোকক দেখা দি আছোঁ। গাইছ এতিয়া গৈছোঁ মানে 7 ৰুমত। তো 7 ৰুমৰ এইটো হ'ল গৈ তাতে গৈ পিনে আপোনালোকক ডাইৰেক্ট ক্ল'জ আপ শ্বট এটা দি আছোঁ। এইটো মানে হ'ল ফাৰ্ষ্ট ইয়াৰ ৰুম। তো ইয়াৰ আগৰটো দেখালোঁ আপোনালোকক 7 ৰুম। এতিয়া ইয়াতে সজাইহে আছে মানে এয়া বেছি দাদাহঁতে। তো মানে ইয়াতে এনেকৈ সজাইছে। তো গাইছ ব'লক আৰু বেলেগ ৰুমত গৈ আপোনালোকৰ ওচৰত দেখাই আছোঁ। তো ফাইনেলি গাইছ এতিয়া এইটো আমাৰ লগ। তো গাইছ মানে এইটো হ'ল 10 ৰুম। 10 ৰুমটো ইয়াৰ আগত এনেকৈ দিছে, ইয়াতে দিছে ৱেলকাম। ৱেলকামটো কিহৰ দৰকাৰ? তো গাইছ এইটো আৰু এতিয়া বৰ্তমান 9ত পূজা নাই। তো 9ত পূজাৰ পিছত আপোনালোকৰ ওচৰত দেখাই আছোঁ। গাইছ এয়া আমি ক'ল্ড ড্ৰিংক আনিব গৈ আছোঁ। ডিম্পলটো আহিব নোৱাৰিলে আমাৰ লগত। ফাইনেলি আমি গৈ আছোঁ। এয়া অপু গৈ আছে, আমাৰ নামটো এয়া ৰাখিবলৈ গৈ আছে আমাৰ লগত। এয়া গাইছ
অপুৱে পুৰা ডিম্পলৰ চাইকেলখন পুৰা দৌৰাই আছে গাইছ এয়া উইলি মাৰিব খুজি আছে চেষ্টা ইয়াৰ দ্বাৰা নহয় ডিম্পলে পুৰা পাৰে মানে পুৰা জোচত আছে মানে আগত গৈছে জোচত কিন্তু এতিয়া আমি বজাৰ পামেই এয়া স্কুলখন এয়া এখন স্কুলে ডুমডুমাতে পৰে এখন আৰু সেইয়া গাইছ আৰু পোৱালি আছে আগত আমাৰ স্কুলটোৰ পিছত আছে বোলে সেইফালে দেখাব এয়া চাওক গাইছ এখন স্কুলৰে পোৱালি এইবিলাক চাওক আমাৰ স্কুলৰে পোৱালি বজাৰ কৰিব আহি গৈছে পুৰা ঠাণ্ডা এয়া ঠাণ্ডা পুৰা গাইছ চাব পাৰে আমি ফাইনেলি বজাৰ পাই গ'লোহি কাৰ দোকানত বুলি সুধিছে কিন্তু জানে মানে এনেও সুধিছে আৰু চিনাকি দোকানো আছে এয়া গাইছ চাব পাৰে আমি বজাৰ পাই গৈছোঁ আৰু আজি বৃহস্পতিবাৰ ডুমডুমা বজাৰ হৈছে গাইছ আমি দোকানত সোমাই গ'লোঁ গাইছ আমি স্প্ৰাইট লৈ ল'লোঁ দোকানত এয়া অপু প্লাষ্টিক খুজিছে অপুৱে আমাৰ অপু এয়া গাইছ এইটো সোমাই ল এয়া গাইছ আমি দুটা স্প্ৰাইট লৈ ল'লোঁ আমি বজাৰৰ পৰা ওলালোঁ এয়া স্প্ৰাইট লৈছে মানে পলিথিন ফাটি যাব বুলি ভাবি কেনে ডাবল পলিথিন লৈছে এয়া ৰেকাবলৈ এটা লৈ আহি আছে আৰু এয়া আমাৰ দলঙত উঠিছোঁ আমি ফাইনেলি ডিম্পলৰ কেয়াৰ লগা চাইকেল পুৰা দৌৰাই আছোঁ আমি পাই লৈ অপুৱে অলপ চলপ উইলি মাৰিব পাৰে এখেতে আগফালে থকাজনে আৰু এইখন আমি স্কুলখন আকৌ ফাইনেলি পাৰ কৰিলোঁ এয়া চাওক কি কৈ আছে ই অলপ অলপ খাই যাওঁ বোলে এয়া ৰাতিপুৱাটো আপোনাক কৈছিলে আমাৰ নতুনকৈ যোনজন ছাত্ৰ স্কুলত আহিছিলে তাৰ চাইকেলখন লৈ আহিছে অপুৱে আমাৰ কিন্তু তাৰ চাইকেলখন অলপ প্ৰব্লেম দিয়ে মানে চেণ্ট পৰি যায় এইখনে চাইকেলখন মানে চেণ্টটো পৰি যায় সেইটো কাৰণে অলপ অসুবিধা হৈছে তেও আমি সোনকালে যাব চেষ্টা কৰি আছোঁ আমি আৰু অলপ দূৰ এয়া চাওক আৰু অলপ দূৰ আছে আমি স্কুল লাগিব দেখা নাপায় বাৰু গছডাল আছে সৰু গছডাল আছে এবাৰ তাত পাতিছিলোঁ গাইড এবাৰ ফাইনেলি আমাৰ সন্মুখত পাতিব মানে তাত ক্লাছটো আমাৰ তাত ৰাইডাৰ চাইকেল না কি ক'ব আৰু এটা হিল চাইকেল আছে এয়া গাইড চাৰে কাটিব আৰু এইটো মানে হ'ল ক্লাছ 10ৰ ৰুম মানে 10ৰ ৰুমত এতিয়া হেৰি সম্বৰ্ধনা জনাইছে মোৰ লগৰটোৱে ভিডিঅ' কৰিছে বাৰু মই কৰা নাই ত' ফাইনেলি যেতিয়া হ'ল আহি গ'ল মানে বাইদেউহঁত
গাইজ যেতিয়া আনা স্প্ৰেখিনি এতিয়া বাহিৰতক বিলাই দি আছে গৌতমে। তো গাইজ এইটো হ'ল ক্লাছ 7ৰ ৰুম, বাহিৰলৈ গৈছে। একদম ইফালে না রে এইটো বেয়া কাম হৈছে তো কোনে কৰাইছে তো এইখিনি আছিলে আমাৰ বেলুন চেলুন ফুটাই চাফা আজিলৈ